বন্ধুসকল, আমি আছোঁ এতিয়া গুৱাহাটীৰ পৰা প্ৰায় 16 কিলোমিটাৰ ভিতৰত গড়ভাঙা ৰিজাৰ্ভ ফৰেষ্ট। আৰু এই গড়ভাঙা ৰিজাৰ্ভ ফৰেষ্ট আমি আছোঁ বৰ্তমান অসমত, আৰু আমাৰ বাওঁফালে আছে এইটো মেঘালয়। খেতি পথাৰ আমি আজি গড়ভাঙা আহিছোঁ। এই চাওক আমি কোন কোন আহিছোঁ। এয়া অৰ্জুন, জীৱন, হিমাংশু, পুলক, সঞ্জয় আৰু আছে এইফালে সৰ্বেশ্বৰ। এই চাওক আমি আছোঁ ক'ত? জংঘলৰ মাজত। আমি জংঘলৰ মাজত আছোঁ। কালি কেনেকুৱা গৰম আছিল? কি বেলেগ গৰম আছিল কালি। কি ঘূৰি আছে? টেঙা দেখোন ইমান মিঠা, তোৰ টেঙা টেঙা পালে দেখোন এইটো লোকেল টেষ্ট কৰি আছো আমি। তাকে ইউটিউবাৰে খাই আছে লোকেল। এইটোতো আৰু বেছি বেয়া।